প্ৰিয় দৰ্শকবৃন্দ, পুনৰবাৰ স্বাগতম জনাইছোঁ দীপাঞ্জলি মন্দাই চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ সন্মুখলৈ ভাত কেৰেলা আৰু কণীৰ এটা সুন্দৰ টেষ্টি আৰু ইউনিক ৰেচিপি আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ একোটা মন্তব্যই আমাক ভিডিঅ'বোৰ বনোৱাত বহুত উৎসাহিত কৰে। সেয়ে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভাত কেৰেলা আৰু কণী দমৰ বাবে মই লৈছোঁ ভাত কেৰেলা 3টা, কণী 3টা। ভাত কেৰেলাকেইটা ঘৰৰে হয়। মই লকডাউনত ঘৰত থকাৰ বাবে গোবৰ আৰু মাটি চপাই দি জেং দিছিলোঁ, আৰু আজি মই ভাত কেৰেলাকেইটা ছিঙি আনিছোঁ। বতৰ ডাৱৰীয়া, ভাত কেৰেলা ছিঙিবলৈ যাওঁতে চিনা জোখৰ যি উপদ্ৰৱ সেয়া আপোনালোকক বহলাই নকলেও হ'ব। আপোনালোকৰো ভাল লাগে নহয় জানো? নিজে কিবা এটা কৰিলে তাৰ ফচলটো পালে নিশ্চয় ভাল লাগে। মোৰো আজি ভাল লাগিছে এনেদৰে আপোনালোকৰ সন্মুখত ৰেচিপিটো, ভাত কেৰেলাৰ ৰেচিপিটো আগবঢ়াবলৈ পায়। আজি মই কণী আৰু ভাত কেৰেলা দমৰ বাবে ইয়াত আলু যোগ কৰিম। প্ৰথমে মই ভাত কেৰেলা, কণী আৰু আলুকেইটা বইল কৰি ল'ম। প্ৰথমে মই বাকলি গুচাই ল'ম। এনেদৰে গোটেই ভাত কেৰেলা কেইটা মই আৰু আলু বাকলিকেইটা গুচাই ল'ম। এনেদৰে মই দুফাল কৰি লৈছোঁ। এনেদৰে মই দুফাল কৰি লৈছোঁ আলু আৰু ভাত কেৰেলা। এতিয়া মই প্ৰেছাৰ কুকাৰত আলু আৰু ভাত কেৰেলাবোৰ বইল হ'বলৈ দিম। এটা হুইচেল অহাৰ লগে লগে অফ কৰি দিম। এতিয়া মই এটা হুইচেল অহাৰ লগে লগে অফ কৰি দিম। আনফালে বইল কৰি লোৱা টুকুৰাবোৰ মই অলপ সৰু কৰি ল'ম। এনেদৰে ফ্ৰাই কৰাৰ আগতে মই কণীকেইটাৰ ওপৰত অলপ নিমখ ছিটিয়াই লৈছোঁ, আনি লৈছোঁ। মই ভাজিবৰ বাবে এটা মিডিয়াম চাইজৰ পিঁয়াজ পাতলকৈ কাটি লৈছোঁ, তেজপাত লৈছোঁ, 2টা জলকীয়া লৈছোঁ, আৰু আদা নহৰু অকণমান লৈছোঁ, আৰু 2টা সৰু চাইজৰ বিলাহী মই টুকুৰা কৰি কাটি লৈছোঁ। এইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম, পেষ্ট বনাই ল'ম, আৰু আদা নহৰুকেইটাও লগতে মই পেষ্ট কৰি ল'ম। পেষ্ট হৈ গ'ল। গৰম হৈ থকা তেলত মই এতিয়া তাৰপিছত ইমান ধুনীয়া কালাৰ দিছে। মই এতিয়া আনফালে মই আলু আৰু ভাত কেৰেলা ভিডিঅ'টো ফ্ৰাই কৰি ল'ম। এনেদৰে মই পিঁয়াজ তেল দিছোঁ, তেজপাত দিছোঁ, অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি এতিয়া মই মছলা প্ৰস্তুত কৰি লৈছোঁ। জিৰা আধা চামুচ দিছোঁ, ধনিয়া গুড়া আধা চামুচ, ৰেড চিলি আধা চামুচ। ৰেড চিলি অৱশ্যে জ্বলা খোৱাৰ ওপৰত নিৰ্ভৰ কৰে, আপোনালোকে কিমান জ্বলা খাব পাৰে। আৰু মই হালধি মিক্স কৰিছোঁ।
এতিয়া মই মছলাখিনি দিছোঁ। মছলাৰ ফুৰফুৰীয়া গন্ধটো ওলাইছে। এতিয়া মই বিলাহীৰ পেষ্ট বনাই লোৱাখিনি ঢালি দিছোঁ। এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ দি কম হ'লে মই পাছত অলপ দি ল'ম। ভাত খাইছে এতিয়া তেল বিৰি উঠিছে। মই পিটিকি লোৱা আলুবোৰ দি দিছোঁ অলপ। মই এতিয়া পানী দিছোঁ। এতিয়া মই ঢাকন মাৰি দিছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা কুকুৰাবোৰ দি দিছোঁ। এতিয়া মই গৰম পানী এড কৰিছোঁ অলপ। কালাৰটো ইমান ধুনীয়া হৈছে। আৰু এটা উতলা খাবলৈ দিম। এতিয়া মই ফ্ৰাই কৰি থোৱা কণীকেইটা দি দিছোঁ। গৰম মছলা অকণমান দি দিছোঁ। 2 মিনিটৰ পাছত আমাৰ হৈ যাব তৰকাৰী। ইতিমধ্যে হৈ গৈছে, গ্ৰেভি হৈছে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ অলপ পাতলকৈ দিম, পানী অলপ এড কৰিব লাগিব। আৰু ঠাণ্ডা হ'লে গ্ৰেভিটো আৰু বেছি ডাঠ হ'ব আৰু কালাৰটো আহিব। মই এতিয়া গেছৰ চুইচ অফ কৰিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে মোৰ কণী আৰু ভাতকেৰেলাৰ কাৰী হৈ গৈছে। চাওকচোন, দেখিবলৈ ইমান ধুনীয়া হৈছে কালাৰটো। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, নিশ্চয় বনাবলৈ চেষ্টা কৰিব, খাই ভাল পাব। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।